everyone, ahi palu moi Pune. Yes, moi etu office trip hoy aru Pune just ahi pai moi bhabilu ki apnalokoku moi koi diu ki first ote Pune is not a new city for me. Moi yate bahut bosor agoteu ahi thaki পঢ়া শুনা কৰিছো ইয়াতে মোৰ ষ্টাডিজ ইয়াৰ পৰা কৰিছো তাৰ পিছত মোৰ ফাৰ্ষ্ট জব ইয়াতে কৰিছো সো অলমোষ্ট 6-7 ইয়াৰ্ছৰ পিছত মই ইয়াতে উভতি আহিছো আকৌ এবাৰ বহুতখিনি চেঞ্জ হৈছে এতিয়া যেতিয়া মই এয়াৰপৰ্টৰ পৰা হোটেললৈকে আহি আছিলো দেখাত বহুত ডিফাৰেণ্ট হৈছে বহুতখিনি নতুন নতুন বস্তু নতুন বিল্ডিংছ এইবিলাক আহি গৈছে মেট্ৰো নাছিলে আগতে মেট্ৰো আহি গ'ল সো ইটস ৰিয়েলি আ বিগ চেঞ্জ in this area so my bahut excited hoy to trip to karne even though it work trip hoy office trip hoy but my try korim jiman paro film koribole apnalokku dekham ar etu mor karne ta memory hobo ar moi etu memory to apnalogot share koribo bisarisu so stay tuned with this video and stick with me enjoy this journey we'll explore more of the city and you'll get to see Pune through my eyes. মই আহি পালো আপোনালোকে দেখিলে অলৰেডি মই ফিনিক্স মল গৈছিলোঁ আৰু এই গোটেই এৰিয়াটো মই চিনাকি হয় মানে মই চিনি পাওঁ আগতে এইখিনি এৰিয়াতে থাকিছিলোঁ মোৰ অফিচ আছিলে তো এইখিনি গোটেইখিনি জেগা আকৌ এবাৰ খোজকাঢ়ি এনে চালোঁ বহুতখিনি ডিফাৰেণ্ট হৈছে বহুত কিবা কিবি নতুন বিল্ডিং আহিছে চাই ভাল লাগিল খোজকাঢ়ি অলপমান এক্সপ্ল'ৰ কৰিলোঁ আৰু ফিনিক্স মলতো গ'লোঁ একো কিনা নহ'ল এনে মই গৈছিলোঁ কিবা এটা ল'ম বুলি এটা ফেনি পেক টাইপৰ য'ত মানে ফোন বা কিবা সৰু সুৰা বস্তু সোমাব পাৰি আৰু নাপালোঁ তেনেকুৱা একো বিচাৰি চ' এনিৱেজ মই ফিনিক্সৰ পৰা আহোঁতে এই গোটেই মানে পিছফালে এনেকুৱা এটা পিছফালে ৰোড এটা ওলায় চ' সেই বেলেগ ৰোডটো লৈ কিনে তেনেকৈ গোটেইখিনি জেগা খোজকাঢ়ি ইয়ালৈকে আহিলোঁ আৰু আহি মেলি মই ডিনাৰ কৰিব গ'লোঁ আৰু এতিয়া ডিনাৰ কৰি মই ৰেডি টু শ্লিপ মই বহুত ভাগৰি গৈছোঁ কাৰণ কি ৰাতিপুৱাৰ পৰা নন ষ্টপ মানে অলপো ৰেষ্ট পোৱা নাই চ' এতিয়া খাই মেলি অলপমান ভাগৰটো লাগিছে চ' আৰু ৰাতিপুৱা মোৰ অফিচ পুৰা নন ষ্টপ অফিচ থাকিব ৰাতিপুৱাৰ পৰা ইভিনিঙলৈকে অফিচ থাকিব চ' সেইটো বহুত হেক্টিক হ'ব সেইকাৰণে এতিয়া বাছ শুব যাম আৰু আপোনালোকৰ লগত ৰাতিপুৱা লগ পাম চ' এতিয়া গুড নাইট
Good morning, everyone. Now I'll be getting ready. I'm thinking of working out a bit. So let's explore the gym. So basics are workout just to move my body and to wake it up. अभी मैं ready होंगी for the gym. জিম গ'লোঁ ওপৰত নাই ছেকেণ্ড ফ্ল'ৰত আছিলে চ' এক্সাৰচাইজ কৰিলোঁ মই একো ভিডিঅ' নুঠালোঁ অলপ অকৱাৰ্ড ফিল কৰি আছিলোঁ মানে মানুহ চানুহ আছিলে চ' নেক্সট টাইম ট্ৰাই কৰিম অলপ কিবা কিবি ভিডিঅ' আপোনালোকলৈকে ভিডিঅ' ক্লিপছ উঠাবলৈ ট্ৰাই কৰিম অলপমান দেখাবলৈ কি এক্সাৰচাইজ কৰোঁ বা কি ইকুইপমেণ্টছ ইউজ কৰোঁ বাকী এতিয়া মই ৰেডি হ'ম মানে মই গা ধুব যাব লাগে শ্বাৱাৰ ল'ম তাৰপিছত ৰেডি হ'ম তাৰপিছত অফিচত যাব লাগিব আৰাউণ্ড 8:30 মই ওলাই যাম ইয়াৰ পৰা 15-20 মিনিটছমান লাগিব আৰু এতিয়া বেছি দেৰি নকৰোঁ ফটাফট ৰেডি হ'ম শ্বাৱাৰ ডান আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব যাম এতিয়া 7:30 বাজিছে মই 8:30 ওলাব লাগিব অফিচৰ কাৰণে আৰু এইটো ক্লায়েণ্ট ট্ৰিপ নহয় মোৰ অফিচ ট্ৰিপে হয় চ' হোপফুলি মই অফিচৰ অলপ বিটছ এণ্ড পিচেছ আপোনালোককো দেখাব পাৰোঁ শ্বেয়াৰ কৰিব পাৰোঁ চ' লেটছ চি হাউ দেট গ'জ এতিয়া ফৰ নাও লেটছ গ' এণ্ড হাভ ব্ৰেকফাষ্ট আৰু ৰেডি হৈ গ'লোঁ এতিয়া অফিচ যাম 9:30 আগত পাব লাগিব চ' মই কেব বুক কৰিম আৰু মই অলৰেডি ৰেডি হৈ গৈছোঁ ব্লেক ট্ৰাউজাৰ্ছ এই নৰ্মেল কটন টপ এটা পিন্ধি লৈছোঁ আৰু অলপমান মেকআপ কৰিছোঁ বাছ সেয়াই এতিয়া কেব বুক কৰিম আৰু অফিচৰ কাৰণে ওলাই যাম So guys, I am back from office. Unfortunately, I could not film anything. But abhi I'm thinking I'll just go out thoda sa. Let's see. I'm very tired from the day and ज़्यादा कुछ मैं film नहीं कर पाई. Especially office का because it was back to back meetings and all. So पता नहीं मैं क्या ही फिल्म करती हूँ उसमें anyways so I'll just get changed now the day is over day 1 is done and dusted so I'll just get changed and I'll speak to you guys So my dinner is here. I actually ordered from outside. Oh, by the way, मैं बाहर गई नहीं. I was so tired. So I just laid in bed, rested. और मुझे नीचे भी जाने का बिल्कुल मन नहीं कर रहा था for a dinner.
सो मैंने ऑर्डर करा. अल्टीमेटली मुझे नीचे जाना ही पड़ा टू पिक माई ऑर्डर. सो एनीवेज आई गॉट a burger and some fries from this place I used to go um, long time back. So I used to like that place, the burger house karke in Koregaon Park. And abhi I'll have my dinner and then call it a night.